তো গাইজ ইয়াৰ পৰা মন্দিৰৰ স্থাপনাখন লৈ যাই আছে, ক'ত বা লৈ যায় গম নাপাওঁ। তো গাইজ এতিয়া মলাই বোলে বাঢ়িব যায় দেখুৱাব বোলে আপোনাক লাগব। কিন্তু মই নহয় তো হেৰি জিলাপি খাব লাগব। তো 6000 ছাবস্ক্ৰাইবাৰ আছে কমপ্লিট। খুৱাম Hey guys, happy Holi. Welcome back to my YouTube channel Jondeep Official. তো আজি বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ হোলীৰ দিনা। আজি মানে হোলী নহয়, দেউল আজি। তো এইফালে জয়দীপ হাতৰ ঘৰত আহি পালোঁ। জয়দীপ মই মলয় আমি কেইটাই যাম মানে। জয়দীপে ভিডিঅ' বনাই আছে গাইজ চাওকচোন। জয়দীপ ভাই এতিয়া ক'ত যাম আমি? আমি দেউল আছে ইয়াতে আমাৰ এই লৰঘাটত দেখি বহুত ডাঙৰকে দেউল হয়, তাকে লাগি যাই আছোঁ। আচ্ছা মলয় যাবি না? পুৰা ৰেডি না মলয়? মই ৰেডি। ইফালে জ্যোতিষ ভাই আছে মজা। তো বলক এতিয়া যাই থাকোঁ, কি হয় মই কেতিয়াও গৈ পোৱা নাই আগতে। গাইজ এই মলয় বোলে ৰং চবতে লাগছি বোলে, মানে গম পাইছে না ক'ত লাগছি? নম দিয়াৰ গাইজ এতিয়া বলক গৈ থাকোঁ। জনদীপ অঁ এতিয়াও দেখা নাই লৰঘাট। গাইজ আমি ইয়াতে বৰিহাট পালোঁ। এয়া চাব পাৰে বৰিহাট। মিৰ্জাৰ পৰা আহিলে কেই কিলোমিটাৰ হ'ব মলয় ভাই? 7 কিলোমিটাৰ 8 কিলোমিটাৰ এনেকুৱা হ'ব। তো ইয়াৰ পৰা আৰু অলপ যাব আছে কিমান বা। তো গাইজ আহি এটা ধুনীয়া জেগা পাই গ'লোঁ। তো চাব পাৰে তো গেট লৰঘাটত এইফালে চান্দুবিৰ ফালে আহা আমাৰ মিৰ্জাৰ ফালে আহিলি পায়। তো চাব পাৰে চাৰিওফালে পথাৰ, কি ধুনীয়া জেগা এটা। মলয় ভাই কি কবি তাৰে হ'ল? কিনো কম দুখৰ কথা। জয়দীপ কিমান দূৰ আছে আৰু? বেছি নাই আৰু 2 কিলোমিটাৰ। 2 কিলোমিটাৰ। তো গাইজ কিবা খাব লাগছিল নহয়, কিবা খাব লাগছিল। তো দেখিছা না গাইজ মলয় খাং খাং কৰি থাকে। 6000 আছিল, মই 6000 আছিল নহয়। তো গাইজ বলক গৈ থাকোঁ। তো গাইজ আমি ফাইনেলি আহি পেলাই ডেষ্টিনেশ্যন পালোঁ। তো পিছফালে আছে ইয়াত থাপনাখন বহাই, মানে জয়দীপে জানে ভালকৈ কি। জয়দীপ কৈ দিছে অলপ। নাজানো কিন্তু এখন আমাৰ মতে মণ্ডপ হয় বুলি, মণ্ডপ হয় ইয়াতে বোলে কালি বহাইটো লৈ আহিব সেনেকৈ গমহে পাইছোঁ। জ্যোতিষে কৈছে আৰু মই আজি ফাৰ্ষ্ট আহিলোঁ। এফালে আহি থাকোঁ কিন্তু হেৰি এই পৰ্বতত আহি পোৱা নাই, মানে সভাখনত আহি পোৱা নাই। তো কালি আজি বুলি ভাবিছিলোঁ কিন্তু কালি হ'ব বোলে। তো তথাপিও আহিলোঁ। আজি এনেই আৰম্ভ হৈছে ইমান দোকান চোকান বঢ়িয়াকৈ আৰু ইয়াতে কালি গুৱাহাটীত লৈ আহিব বুলি শুনিছোঁ। কি বা হয় কালি যদি পাৰোঁ আহি পেলাই আপোনালোকক দেখাম। তো মানে গাইজ আজি মানে ভুলতে আজি আহিলোঁ, মানে কালিহে ইয়াত থাপনাখন আনি পেলাই থ'ব। মানে আজি দেও আজি কিবা কিবি কৰিব এনে কৰি আছে আজিও এই দোকান চোকান আহিছে আৰু এইফালে ডাঙৰ মন্দিৰ আছে সেইফালে গৈ আছোঁ। গাইজ মঞ্চ বনাইছে তো এইফালে কিবা মঞ্চ বনাই থৈ দিছে। তো কিবা আছে চাগে কালি ইয়াত। তো এইটো মন্দিৰ আৰু সেইফালেও সেই মন্দিৰ আছে। তো গাইজ আপোনালোকে এটা বস্তু দেখাই দিছোঁ চাব। এইফালে যি থাপনাখন হ'ব মন্দিৰ বুলিয়ে কয় না কি বুলিও কিবা এটা কয়, মানে ইয়াত চাব পাৰে এইবিলাক মুচি পেলাই থৈ দিছে মাটিৰে গোটেই। এইটো যিমান দেখিছে না একদম পাহাৰৰ নিচিনা কৰি মাটি পেলাই ওখ কৰিছে। এইবিলাক পূৰা পাহাৰৰ নিচিনা থৈ এনেকৈ বনাই থৈ দিছে। এইবিলাক গোটেই মুচি পেলাই থৈ দিছে। তো গাইজ কিবা এটা ভাল লাগিছে দিয়ক। কিন্তু আমাৰ এটা ভুল হৈ গ'ল গাইজ, আজি আহিলোঁ আজি মানে দেও কিন্তু আজি থাপনাখন ইয়াত আনি পেলাই নথয়। কালি অলপ বেছি ভাল লাগিব, কালি মানুহ জানো পাব বহুত। তাৰ থাপনাখন তাৰ পৰা আনিব কালি অলপ বেছি ভাল লাগিব। যদি আমি আগতে গম পালোঁ হয়তো কালিয়ে কালি আহিলোঁ, কিন্তু গম নাপাওঁ কাৰণে আজি আহিলোঁ। আৰু তই মলয় ষ্টিং খুৱাবি? মগো খুৱাবি না? ইফালে এটা তো মলয় ষ্টিং কিনি আছে ষ্টিং খুৱাব বোলে। ইফালে এটা ভাগে খাব দিছি গাইজ ষ্টিং। তো গাইজ ইয়াতে এটা আৰু কথা আপোনালোক ক'ব পাৰি আছে। এইফালে জয়দীপৰ আজি 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। কেনেকুৱা লাগিছে জয়দীপ? একদম ভাববা নোৱাৰা। পাৰ্টিটো হ'ব না আজি? মলয় ভাই পাৰ্টি খাবি নাই? জয়দীপৰ তাতে পাৰ্টি থাকিব না? জ্যোতিষ পাৰ্টি ৰবি না? আৰু মোৰ চেনেলটোৰ নাম হৈছে আছামিজ জেকে ব্লগ। আপোনালোকে চাব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ চাব আৰু ভাল ভিডিঅ' বনাই থাকে। মোতকৈ ডাঙৰ ইউটিউবাৰ বাৰু ইমান হোৱা নাই। ইউটিউবাৰ হোৱা নাই, এনেই জাষ্ট ভিডিঅ' বনাওঁ আৰু ইউটিউবাৰ হোৱা নাই। ষ্টিংটো খাই ল'ম ৰ'ব গাইজ। ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু কিবা এটা ভাল লাগছে দে গাইজ। দোকান চোকান আহিছে বহুত কিবা কিবি মিঠাইৰ দোকান চোকান, এইফালে পুতলা চুতলা, এইফালে আৰু বহুত কিবা আইচক্ৰীম চাইচক্ৰীম। জিলাপি খুৱাব লাগিব। মই নহয় তো হেৰি জিলাপি খাব লাগিব। তো 6000 ছাবস্ক্ৰাইবাৰ হৈছে কমপ্লিট। খুৱাম মই জিলাপি নোখোৱাম, তহঁতক বেলেগ বস্তু খুৱাম, কিন্তু তই জিলাপি খুৱাব লাগিব। হ'ব দে খুৱাম দে। তো গাইজ আগৰ দিনা আমি গৈ আছোঁ ৰ'ব।
কিবা কিবি খালোঁ ইয়াতে ষ্টিং ষ্টিং। তো গাইছ এতিয়া মলাই বোলে বাঢ়ি বজাই দেখুৱাব বোলে আপোনালোকে। মলাই বহুত ভাল বাঢ়ি বজায়, তো চাব। হ'ব দে হ'ব দে। এই দেখছে না গাইছ মলয় বাঢ়ি বজাই বোলে সি ফুকিয়ে মৰি আছে বাহিৰত থুই 1 কেজিমান থুয়ে উমলাম পাই বাহিৰ মাত নলয় গাইছ। কি যে চলি আহিছে আমাখান লগত উল্টা উল্টা কাম কৰে গাইছ। মানে হ'ব তোৰ কাম নাই গম পাইছো গম পাইছো ঘাম বচি বাঢ়ি বজানকে বজান দে যা ইফালে যা আগত দেখি যাম। তো গাইছ এইফালে মন্দিৰ এইটো ডাঙৰ মন্দিৰ চাগে, তো যাং ৰ'বক গাইছ এইফালেও। তো গাইছ মন্দিৰৰ ভিতৰত আমি আহি গ'লোঁ। আৰু ভিতৰত কিবা কিবি আছে তো আপোনাক দেখাইছোঁ। পৰিৱেশটো চাওক গাইছ। মলয় ভাই কিবা এনেকুৱা আগতে আছিলে না দেউলৰ দিনা বিশেষকৈ প্ৰথম আহিছিলোঁ ভাল লাগছিল মনৰ পেৰে। কাৰণ দেউলত তেনেকুৱা দেউল দেখা নাছিলোঁ দেই। আৰু যিটো ক'ৰবাত বেলেগৰ ভাই ইয়াতকৈ ডাঙৰ দিনো আমি আগতে কি ৰাতিপুৱা ৰং চং লৈ খানো খানি গাঁৱে গাঁৱে ঘূৰি ফুৰোঁ। আজি প্ৰথমবাৰ এনেকৈ দেউলত আহিছোঁ। ইমানকৈ ইমান ডাঙৰ হয় বুলি গম পাইছোঁ, কিন্তু কালি আৰু বেছি ডাঙৰ হয় বুলি আপোনাৰ মতে আমি ৰাইজ। তো আপোনালোকে পাতি আহিব আৰু আপোনালোকৰ মানে কেনেকুৱা হয় আপোনালোকৰ মানে কেনেকুৱা দেউলৰ দিনা কি কি কৰে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। যদি তো গাইজ ইয়াৰ পৰা মন্দিৰৰ স্থাপনাখন লৈ যাই আছে, ক'ত বা লৈ যায় গম নাপাওঁ। তো এইফালে ওলাই আছে চাব পাৰে আপোনালোকে। বহুত মানুহ মোৰ পিছফালে চাব পাৰে। আপোনাৰ তাত নিব থাকে প্ৰথমতে যে আমাক পালোঁ তাত লৈ যাব নেকি, চাই যাওঁ ক'ত লৈ যায়। জয়দীপৰ জ্যোতিষৰ লগ এটাক দেখা পালে, তো সিহঁতৰ ঘৰতে আহিছে গাইছ। এনেই আহিলোঁ আৰু লগ বুলি তো ভিতৰত যাম বলক। জয়দীপ যাওঁ নাযা তো গাইছ আহি পেলাই লগটোৰ ঘৰত বহিলোঁ। এইফালে আপোনাৰ এটা কথা কওঁ আৰু জয়দীপে নতুন মোবাইল লৈছে iPhone 15। তো সেইটোও পাৰ্টি আছে। ইফালে 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে ইউটিউব চেনেলটোত, তাৰেও পাৰ্টি দুটা পাৰ্টি। জয়দীপ কি কবি তই আজি দুটা পাৰ্টি এটাতে দিম দে। চাই একবাৰ দেখি দিছোন মোবাইলটো। বেগ কাভাৰটো কেনে লাগছি? বেগ কাভাৰটো ভাল লাগছি দেই, বিৰাট ভাল লাগছি। পিংকি তো গাইজ এইফালে চাহ আহি গ'ল আমাৰ এই জ্যোতিষৰ লগ দিয়ে আৰু জয়দীপ চাহ টকা ইচ নাখায় সি গোটাই চেক কৰি যাওঁ বোলে গাইজ। দেচোন কেনে আছে চেক কৰি। তো আমি গাইজ চাহ তাহ যে খাই আহিলোঁ সেইটো ৰাস্তাৰ পৰা আহিলোঁ অলপ পেলাই এইটো মন্দিৰটো। তো বাই বাই দিলোঁ আৰু মন্দিৰটো এইফালে ভাল লাগিলে আহি কিনে। তো এতিয়া গৈ থাকোঁ বলক আৰু। জয়দীপ যাওঁ যাবি না? তো এইফালে মন্দিৰটো সিফালেদিও পায়, চিধা চিধি এনেকৈ গুচি গ'লে ৰাস্তা পায়, আৰু বাকী এইফালেদিও পায় এনেকৈ লহৰঘাটৰ চৌক আগত এইটো। তো ভাল লাগিল চাগে। যদি ইয়ালৈকে ভিডিঅ'টো কোনোবাই চাই আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি দেই গাইছ।